সাংবাদিক বন্ধুসকল, আমাৰ ওদালগুৰি ভৈৰৱকুণ্ড পথৰ ওপৰত আজি এখন পকী দলং প্ৰায় 300 মিটাৰতকৈ অধিক। এই দলংখন অত্যন্ত প্ৰয়োজনীয় আছিল। আজি সেই পকী দলংখনৰ আধাৰশিলা স্থাপন হ'ল। প্ৰায় 34 কোটি টকা এই আঁচনিখনত খৰচ কৰা হ'ব। উত্তৰ পূব পৰিষদে এই আঁচনিখন ৰূপায়ণত সহায় কৰিছে। এই আঁচনিটো BTR চুক্তিৰ এটা অংগ আছিলে। আজি আমি সকলোৱে লগ হৈ এই আঁচনিখনৰ শুভাৰম্ভ কৰিলোঁ। 2025 চনৰ ফেব্ৰুৱাৰী মাহৰ ভিতৰত দলংখন সম্পূৰ্ণভাৱে নিৰ্মাণ কৰিবলৈ প্ৰচেষ্টা চলোৱা হ'ব। এই দলংখন সম্পূৰ্ণ হ'লে ই অৰুণাচলৰ টাৱাঙলৈকে যোৱা বিকল্প পথটো আমাৰ বাবে বাস্তৱ হৈ পৰিব আৰু এই বিকল্প পথটোৰ বিকাশ সাধিলে টাৱাঙলৈকে যোৱা ডিষ্টেঞ্চটো বহু পৰিমাণে কমি যাব। আমি অসমৰ 4000 হাইস্কুল উন্নয়নৰ বাবে 10,000 কোটি টকা ব্যয় কৰিম। মোৰ স্বাধীনতা দিৱসৰ ভাষণত এই বিষয়ে আমি উল্লেখ কৰিছিলোঁ আৰু ছেপ্টেম্বৰ মাহৰ ভিতৰত এই কাৰ্যসূচী বা ক'ত কেনেকৈ হ'ব তাৰ বিষয়ে আমি সম্পূৰ্ণ ৰূপৰেখা ৰাইজৰ সন্মুখত প্ৰস্তুত কৰিম। কিছু সময় আগতে অজিত ভূঞাই এটা প্ৰেছ মিট দিছে যে ক'লা চাহাবৰ সৃষ্টি হ'ব যদি ইংৰাজী মাধ্যম যদি অন্তৰ্ভুক্ত হয়। ভাল, বগা চাহাব থকাতকৈ ক'লা চাহাব থাকক না, কি বেয়া? তাত কি অসুবিধা কি আছে? আজি ইমান দিন আমি স্বাধীনতাৰ পিছত বগা চাহাব দেখিলোঁ। এতিয়া যদি ক'লা চাহাব, মিঠা বৰণীয়া চাহাব হয়, এইটোতো আমাৰ কাৰণে গৌৰৱৰ কথা, হয় নহয়? গতিকে যি নহওক, মানুহক কালাৰ লৈ পেলাই কথা ক'ব নালাগে। কোনে কৈছে মই নাজানো, মই শুনাও নাই। কিন্তু যদি কৈছে যে এই কালাৰ লৈ কথা ক'লে বহুতে মনত দুখ পায়। খালি ছ'চিয়েল মিডিয়াত আহিছিল যে যদি সাংবাদিকে কেজৰিৱালৰ ওপৰত প্ৰশ্ন কৰে তেনেহ'লে সাংবাদিকৰ দৰমহা কৰ্ত ল'ব। মই নাজানো এইবিলাক। আমি হোলাৰ ভাই মোলা কি এইবিলাক খবৰ ৰাখিম, হয় নহয়? লৈছোঁ য'ত প্ৰতি সমষ্টিত 25 কিলোমিটাৰ ৰাস্তা এইবাৰ আমি নতুনকৈ নিৰ্মাণ কৰিম। অৰ্থাৎ BTRৰ 12টা সমষ্টিত এই আঁচনিৰ জৰিয়তেও প্ৰায় 300 কিলোমিটাৰ নতুন ৰাস্তা আমি নিৰ্মাণ কৰিব পাৰিম। তাৰ উপৰিও পুৰণা ৰাস্তাবিলাক মেৰামতিৰ কাৰণেও মুখ্যমন্ত্ৰীৰ পথ নৱীকৰণ আঁচনি বুলি আৰু এটা আঁচনি আমি অনুমোদন কৰিছোঁ। ইয়াৰ উপৰিও আমাৰ গাঁৱত যিবিলাক মথাউৰি নিৰ্মাণ হৈছে সেই মথাউৰিসমূহ নদীৰ কাষে কাষে হোৱা বাবে মথাউৰিসমূহ যদি আমি পকী কৰিব পাৰোঁ তেতিয়াহ'লে আমাৰ বহু গাঁৱলৈকে যোৱা ৰাস্তা আমাৰ ওচৰ হৈ পৰিব। পুৰা আমি লগতে দলংখনৰ অনুমোদন ক্ষেত্ৰত বিভিন্ন প্ৰক্ৰিয়াৰে অভিজ্ঞতা ধৰে লোক নিৰ্মাণ বিভাগৰ বিশ বিধায়ক অসমৰ মাননীয় মুখ্যমন্ত্ৰী শ্ৰদ্ধা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয়ৰ লগতে টুৰিজিম যিটো আছে এইটো দুগুণ এইটো আগবাঢ়িব বুলি মই আশা কৰিছোঁ। BTR চুক্তিত এই ভৈৰৱকুণ্ড টুৰিষ্ট স্পটটো ডেভেলপ কৰাৰ কাৰণে এটা ক্ল'জ আছে। এই হিচাপে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ গাইডেন্সত আমি এই অঞ্চলত আমাৰ যিটো চুক্তিৰ যিটো পেকেজ আছে ইয়াৰ পৰা এটা ভাল এটা ফাণ্ড ইয়াক আমি ব্যৱহাৰ কৰিম, যাৰ দ্বাৰা এই অঞ্চলত অহা টুৰিষ্টসকলৰ কাৰণে কৰিব লাগে এইখিনি ব্যৱস্থা আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ গাইডেন্সত কৰিবলৈ গৈ আছোঁ। ভূটানত ক'ভিডৰ কাৰণে তেখেতসকলৰ এন্ট্ৰি বন্ধ হৈ আছে, কিন্তু তেখেতসকলৰ কনচুলেট জেনেৰেলৰ লগত বাৰে বাৰে আলোচনা হৈ আছে। এক্সটাৰ্নেল এফেয়াৰ মন্ত্ৰী অসমত আহিছিলে, সেই সময়ত আমাকো আমি বৰ্ডাৰ এৰিয়াত থাকোঁ হিচাপে লগ কৰিছিলে আৰু তেতিয়া ভিতৰতে ওদালগুৰি জিলা আগবঢ়া। ইয়াত হাইষ্ট ৱাটাৰ মিলনৰ খেতি হয়। এই ৱাটাৰ মিলনক দিল্লীলৈ পঠোৱাৰ কাৰণে আমি কিষাণ ট্ৰেইনৰ কাৰণে দিল্লী চৰকাৰৰ লগত আমি আলোচনা কৰি আছোঁ। আমাৰ ৰেল ডিপাৰ্টমেণ্টৰ লগত মুখ্যমন্ত্ৰী মহোদয়ৰ ইণ্টাৰভেনশ্যনত মই আশা কৰিছোঁ যে অতি শীঘ্ৰে এই কিষাণ ৰেলৰ কিছুমান হ'লেও ডাব্বা আমি ওদালগুৰিলৈ আনিব পাৰিম। ইয়াৰ লগতে আমাৰ যিবিলাক ষ্ট্ৰবেৰী খেতি, এগ্ৰিকালচাৰৰ বিভিন্ন খেতি এইবিলাকত ওদালগুৰি বহুত আগবাঢ়ি আছে। মই ৰাইজক অনুৰোধ কৰিছোঁ, অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই এগ্ৰিকালচাৰ ক্ষেত্ৰত ইমানেই গুৰুত্ব দিছে।